Alright, so hey guys, welcome to my new blog video. So guys, সকলোকে happy Diwali. তো আজি হৈছে 6 নৱেম্বৰ তো হৈছে আজি আমাৰ দিৱালীৰ ভাইটিকা মানে নেপালী আমাৰ ভাইটিকা থাকে তো আপোনালোকক আজি দেখাম আমাৰ ভাইটিকা কেনেকুৱা কি হয় তো আপোনালোকে প্লিজ ভিডিঅ'টো এণ্ডলৈকে চাব তো থেংক ইউ সো মাচ গাইজ আপোনালোকে যোনটো কাৰ্বি ব্লগ তাত আপোনালোকে বহুত ছাপোৰ্ট কৰিছে আৰু এই ভিডিঅ'টো পুৰা ছাপোৰ্ট কৰিব আৰু গাইজ অতি সোনকালে আমি 500 ছাবস্ক্ৰাইবাৰো কমপ্লিট কৰি দিম তো আপোনালোকে যেনেকৈ 400টো কমপ্লিট কৰি দিছিলে 500 সোনকালে কমপ্লিট কৰাই দিয়ক গাইজ আৰু গাইজ বৰ্তমান মই আছোঁ বালিপাৰা মানে বালিপাৰা মই মানে ইয়াত বাৰ ঘৰত আহিছিলোঁ টিকা লগাবৰ কাৰণে তো আপোনালোকক মই দেখা দিম বালিপাৰা ভিউ কেনেকুৱা কি আছে আৰু ইয়াতে ওচৰতে ষ্টেচনো আছে তাতো মই পাৰিলে আপোনালোকক দেখা দিম সো গাইজ আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিব আৰু আপোনালোকে যদি মোক ইনষ্টাগ্ৰামত এতিয়ালৈকে ফ'ল' কৰা নাই তো আপোনালোকে প্লিজ ইনষ্টাগ্ৰামতো ফ'ল' কৰি দিব আৰু গাইজ আপোনালোকক যিমান পাৰে আজি দেখাবলৈ চেষ্টা কৰিম কেনেকুৱা কি হয় সো আপোনালোকে ভিডিঅ'টো এণ্ডলৈকে চাব আৰু গাইজ মই মানে দুৰ্গা পূজাত ব্লগ বনাব পৰা নাই সেইকাৰণে ভাবিলোঁ এবাৰ যেনেকৈ হ'লে দিৱালীত বনাম তো আজি সেইকাৰণে ব্লগটো বনাম আপোনালোকক দেখাম আৰু গাইজ অলপ মানে লেট হৈ আছে মোৰ ব্লগ অহাত মানে কিছুমানৰ কাৰণৰ কাৰণে মই ভিডিঅ'টো বনাব পৰা নাই তথাপি মই চেষ্টা কৰি আছোঁ ব্লগ বনাবৰ কাৰণে আৰু যিমান পাৰে আপোনালোকক দিবলৈ চেষ্টা কৰি আছোঁ ব্লগটো চ' এনেকৈ মানে এতিয়া মিলাবৰ কাৰণে অলপ অসুবিধা হৈছে চ' গাইজ সেইটো কাৰণে চৰি মানে মই ব্লগটো মানে ইমান ধুনীয়াকৈ দিব পৰা নাই মানে আপোনালোকৰ ধৰক বেছিকৈ দিবই পৰা নাই ব্লগ বনাবই পৰা নাই মানে মই ব্লগ বনাবই পৰা নাই ইমান তো সেইকাৰণে মানে ভিডিঅ' দিবই পৰা নাই সেইকাৰণে দিৱালী যেনেকৈ হ'লে ব্লগ বনাই আপোনালোকক দিম বুলি ভাবিলোঁ সেইকাৰণে মই আপোনালোকক আজি আমাৰ ভাইটিকাটো দেখাওঁ কেনেকুৱা কি হয় চ' গাইজ বাৰ ঘৰটো বালিপাৰাতে হয় তো মই এতিয়া বৰ্তমান বালিপাৰাতে আছোঁ আৰু আপোনালোকক আজি মই দেখাম কেনেকুৱা কি হয় চ' আপোনালোকে প্লিজ ভিডিঅ'টো এণ্ডলৈকে চাব আৰু গাইজ বেকগ্ৰাউণ্ড আপোনালোকে নইজ শুনিব পাৰে মানে চ' আপোনালোকে গাইজ বেকগ্ৰাউণ্ড মিউজিক শুনিব পাৰে সেইটো কাৰণে ইগন'ৰ কৰিব আৰু তেতিয়া মানে চাউণ্ড ছিষ্টেম বজি আছে সেইটো কাৰণে অলপ তো বেকগ্ৰাউণ্ড চাউণ্ড আহিব পাৰে চ' এইটো ইগন'ৰ কৰিব আপোনালোকে তো ব'লক আমি এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ চ' গাইজ আমি এতিয়া ভাইটিকা লগাবৰ কাৰণে বহি গৈছোঁ আৰু গাইজ ভাইটিকাটো আমাৰ কিছুমান নিয়ম থাকে সেই নিয়মবোৰ আমাৰ বায়ে কৰিব লাগে আৰু তাৰ পৰা আমি টিকাটো লগাওঁ চ' সেইকেইটা নিয়ম এতিয়া বায়ে কৰি আছে আৰু আপোনালোকক মই দেখাই দি আছোঁ চ' আপোনালোকে ভিডিঅ'টো এণ্ডলৈকে চাব গাইজ আপোনালোকে চাব পাৰে এনেকৈ বা এতিয়া টিকা লগাই দি আছে দাদাক চ' আমি এনেকৈ টিকা লগাওঁ ভাইটিকা বুলি কওঁতে এনেকুৱা হয় আমাৰ টিকা লগাই দিয়ে চ' আপোনালোকক মই যিমান পাৰি দেখাবলৈ চেষ্টা কৰি আছোঁ আপোনালোকে চাব পাৰে এতিয়া মোক বায়ে তেল চেল লগাই দি চুলি তাৰপিছত এতিয়া ফণি মাৰি দি আছে মানে এইটো আমাৰ নিয়ম হয় কাৰণ এই নিয়মটো আমাৰ কৰিব লাগে আৰু তাৰপিছতে আমাক ওপৰত ফুল চুল দি তাৰপিছত টিকা লগাই দিয়ে চ' এতিয়া মোক চাব পাৰে আপোনালোকে বায়ে টিকা লগাই দি আছে এনেকৈ চ' আপোনালোকক মই দেখাই দি আছোঁ যিমান পাৰে আপোনালোকক দেখাবলৈ চেষ্টা কৰি আছোঁ আমাৰ নিয়ম কেনেকুৱা কি হয় টিকা লগাবৰ কাৰণে আমি 4জন বহিছিলোঁ 2জন দাদা আৰু এজন সৰু ভাইটি আৰু আপোনালোকক যিমান পাৰি মই আমাৰ নিয়মটো ক'বলৈ চেষ্টা কৰি আছোঁ মই গোটেই নিয়মটো আপোনালোকক ক'ব নোৱাৰে চ' যিমান পাৰি আপোনালোকক মই কৈ আছোঁ আৰু গাইজ আপোনালোকে কমেণ্টত ক'ব এই ভিডিঅ'টো কেনেকুৱা লাগিলে গাইজ আপোনালোকে চাব পাৰে এনেকৈ এতিয়া বায়ে আমাক মালা পিন্ধাই দি আছে চ' এনেকৈ ঘৰতে বনাই মালা আমাক পিন্ধাই দিয়ে তো এতিয়া বায়ে আমাক পিন্ধাই দি আছে আৰু আপোনালোকে ভিডিঅ'টো চাব পাৰে চ' গাইজ বহুত ভাল লাগিছে এনেকৈ অহা বছৰো আমি যাতে এনেকৈ টিকা লগাব পাৰিম চ' গাইজ আমাৰ টিকা লগা হৈ গ'ল তো আমাৰ টিকা লগা হৈ যোৱাৰ পাছত আমি বাক টিকা লগাই দিব লাগে তো আমি এতিয়া বাক টিকা লগাই দি আছোঁ আৰু বহুত ভাল লাগিছে গাইজ কাৰণে ইমান ধুনীয়াকৈ আমি ভাই টিকা লগাব পাৰিছোঁ গাইজ টিকা আমাক 2জন বায়ে লগাই দিছিলে তো আমাৰ হৈ যোৱাৰ পাছত আমি এতিয়া বা 2জনক টিকা লগাই দি আছোঁ তো আপোনালোকে চাব পাৰে আৰু গাইজ যিমান পাৰে আপোনালোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিব চ' গাইজ আমাৰ টিকা হৈ যোৱাৰ পাছত আমি ফটো উঠাম তো আপোনালোকক মই ফটো এটা দেখাই দিম চ' গাইজ বৰ্তমান আমি ৰাতি বালিপাৰা ষ্টেচনত আছোঁ মানে আমাৰ বাৰ ঘৰৰ পৰা বেছি দূৰত নাই ষ্টেচনটো চ' ওচৰতে হয় আৰু এতিয়া মই ষ্টেচনত আহিছোঁ অলপ আপোনালোককো দেখাই দিওঁ মানে দিনত ইমান ব্লগ কৰিব নোৱাৰিলোঁ তথাপি যিমান পাৰে আপোনালোকক দেখাই দিম আজি আৰু গাইজ যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু আপোনালোকক মই এতিয়া বালিপাৰা ষ্টেচন দেখাম কেনেকুৱা কি আছে চ' আপোনালোকে ভিডিঅ'টো চাই থাকিব চ' গাইজ ইয়াত মানে ষ্টেচনত কিছুমান পেইণ্টিং কৰা আছে
চ' মই আপোনালোকক দেখাই দি আছোঁ, আপোনালোকে এইটো চাব পাৰে। বৰ ধুনীয়াকৈ পেইণ্টিং কৰা আছে। পিছফালেও আছে মোৰ ৰাইনৰো আছে, মানে সেইটো আপোনালোকক মই চিনেমেটিক্স ভিডিঅ' দেখাই দিম, আপোনালোকে ভিডিঅ'টো চাব। আৰু গাইজ ষ্টেচন হওক বা যিমান যি আছে গোটেইখিনি আপোনালোকে চিনেমেটিক্স ভিডিঅ'ত পাব, আপোনালোকে ভিডিঅ'টো এণ্ডলৈকে চাব। I have a dream, that's all I need. I'll make it happen with some work and belief. Know what I want, so I'll take it on. I've made mistakes, but mistakes make you strong. Let's break it down for a minute. I want the crown, I'm gon' get it. You hear me loud, man, I'm winning. Yeah, Charlie Sheen will be grinning. These ladies know that I'm sinning, and this is just the beginning. I'm closing in the night inning. There ain't no point in resisting. Living life like a dream, live it right, that's the thing. Every night got a team, I've been tied to the scene. Out on stage, here I'm screaming. Okay, it's a dream, and I pray as a team. One day it'll be me. If I want it, then I get it. Head down, don't regret it. Push myself to the limit. If I play it, then I win it. I'm just saying, I'm just living for today, for a minute. I don't stay, I just visit, have no shame, I admit it. Looking right at me to see if I succeed, to see if I believe. They're looking up to me. They want the best of me now, best of me now, best of me now, best of me. They want the best of me now, best of me now, best of me now, best of me. They want the best of me now, best of me now, best of me now. এতিয়া মই ষ্টেচনৰ ক্ৰছিং ব্ৰিজৰ ওপৰত আছোঁ, আৰু ইয়াৰে পৰা আপোনালোকক মই দেখাই দি আছোঁ কেনেকুৱা কি ভিউ দেখা পায়। চ' এইফালে চাব পাৰে আপোনালোকে, কিন্তু ষ্টেচন মেইন এইটোৱে হয়, যোনটো এইটো আপোনালোকে চাব পাৰে। আৰু সিফালেও চাব পাৰে আপোনালোকে, মোৰ ৰাইট ছাইডতো চাব পাৰে, এন্ধাৰ আছে, লাইটো আছে। চ' ট্ৰেইনটো মই আপোনালোকক দেখাই দি আছোঁ, এইটো ট্ৰেইন কেনেকুৱা কি হয় মই গোটেইখিনি আপোনালোকক ক'ম। চ' এনেকৈ আপোনালোকে চাব পাৰে গাইজ। চ' গাইজ আপোনালোকে চাব পাৰে মোৰ পিছফালে আছে ট্ৰেইন, কিন্তু এইটো বৰ্তমান চলা নাই, মানে চাগে এইটো নতুনকৈ ষ্টাৰ্ট কৰিব ট্ৰেইনটো। আৰু গাইজ চাগে কেমেৰা কোৱালিটিটো ভাল অহা নাই, কাৰণ এতিয়া আমি ৰাতি শ্বুট কৰি আছোঁ, ভিডিঅ'টো বেয়া হ'ব পাৰে, আপোনালোকে এডজাষ্ট কৰি ল'ব। আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব, আৰু ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব এণ্ড শ্বেয়াৰ কৰিব। থেংকছ ফৰ ৱাচিং, বাই।